নমস্কাৰ বন্ধু বান্ধৱীসকল, কি কৰিছে আপোনালোকে? মই আজি অকণ বাৰীখন চফা কৰোঁ বুলি ভাবিছোঁ। এতিয়া মোৰ কঁকাল বিষায়, মই থিয় কৰিব নোৱাৰোঁ। কোৰ এখন আছে, কোৰখনো বহুত ডাঙৰ শকত, সেইকাৰণে এনেকৈ অকণমান চফা কৰিছোঁ। বাৰীখন ইমান লেতেৰা হৈছে চাওকচোন, একদম জংঘল ভৰ্তি হৈছে। মই এনেকৈ কৰি মই দাখনেই কাটি থাকোঁ, দাখনে কাটি মেলি এনেকৈ চফা কৰোঁ। এনেকৈ কাটি বহি কৰোঁ আকৌ। এতিয়া বহি কৰিলে বহুতখিনি সুবিধা হয়। এয়া চাওক ইমান ধুনীয়া চফা হৈছে, দেখিছে? এনেকৈ বহি এনেকৈ কাটোঁ। এতিয়া সেইবোৰ কৰিবলৈ হ'লে হাজিৰা এটা লগাওঁ বুলি ক'লেও ইমান বেছি পইচা লাগে, আজিকালি 400-500 টকা। তাৰ উপৰি আৰু এটা কথা নহয়, হাজিৰা মানুহবোৰে এতিয়া সঁচা কথা ক'ব গ'লে আজি ইমানখিনি জীৱনলৈকে বুজি পালোঁ যে হাজিৰা মানুহবিলাকে কিছুমানেহে ভালকৈ কাম কৰে, কিছুমানে অকল সময়টোকে চাই থাকে, জানেনে? সেইটো কাৰণে বৰ বেয়া লাগে, পইচাকেইটা যেন একো মূল্য নাই নিচিনা লাগে। মই নিজে অলপকৈ কৰি কিনে এইভাগে এনেকৈ চফা কৰোঁ। চফা কৰি এনেকৈ অলপমান চফা কৰি কিনে এইভাগে চব এনেকৈ চফা কৰি এনেকৈ জাবৰবোৰ এনেকৈ গোটাই দিওঁ। জাবৰখিনি গোটেইখিনি কৰি ল'লোঁ। এইখিনি চব কৰিলোঁ। এইখিনি কিমান চফা হৈছে চাওকচোন। এতিয়া একদম কেনেকুৱা হৈ আছিলে, জংঘল ভৰ্তি হৈ আছিলে। এইখিনি দেখিছে? এইবোৰ চব একদম যেনে হ'লেও চফা হ'ল ন। বাৰিষা দিনত এতিয়া ঘৰটো অকণ বেছি লেতেৰা হ'লে হাবি জংঘল হৈ থাকিলে মানে ইমান বেয়া লাগে। এইখিনি এতিয়া অকণমান শুকাব দিছোঁ, শুকালে মানে জ্বলাই দিম আৰু। মোৰ আকৌ স্বভাৱ এটা আছে নহয়, জানে নাই ৰাইজ? এইবোৰ এতিয়া এদিন কিবা এটা কাম কৰিলে বুলি ক'লে বহুতকেইটা কৰি ল'বলৈ মন যায়। লেতেৰা কামবোৰ সদায় কৰিবলৈ দিগদাৰ হয়। এতিয়া নলাটো এতিয়া পানীবোৰ জমা হৈ গৈছে, এইটো কৈছোঁ। একদম কঁকালৰ বিষ নক'লেও নহয়। ইমান ৰ'দ গৰম, একদম গৰম হ'লেতো কৰিবই লাগিব, নকৰিলেনো ঘৰ কামবোৰ ক'ত হ'ব? সেইকাৰণে এইখিনি অকণমান কৰি লৈছোঁ আৰু। এইখিনি কৰি লৈ এতিয়া গা ধুমগৈ বুলি ভাবিছোঁ আৰু। আপোনালোকক অকণমান দেখাইছোঁ, শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আচলতে মানে কথাবিলাক। আপোনালোকেনো কেতিয়াবা এনেকৈ কৰেনে নকৰে চাওকচোন। এতিয়া আমি কেনিবা ওলাই গ'লে মানুহজনী যেন একো কাম নকৰে নিচিনাই লাগে খালি দেখাত, কিন্তু মই একদম বহুত বেছি এইবিলাক কাম কৰোঁ। ঘৰৰ কাম মই বেছিভাগ হাজিৰা নলগাওঁ, অলপকৈ মই নিজে কৰোঁ। মোৰ কঁকালটো বিষাইছে। এইখিনি এতিয়া নলাটো অকণমান চফা কৰি দিলোঁ, দেখিলে? এইবোৰ লেতেৰা পানীবোৰ যাবৰ কাৰণে অকণমান যদি নলাটো খান্দি মেলি নিদিওঁ নহয়, একেলগতে এইবিলাক জমা হৈ যায়। জমা হৈ গ'লে হেৰিবোৰ লেতেৰা পানীবোৰ যাব নোৱাৰিলে খুব গোন্ধ ওলায়। কোমোৰা এজোপা লগাইছোঁ, এই চাওক কোমোৰা এটি লাগিছে, এটি লাগিছে। চাওক ইমান আপডাল কৰিছে, এইবোৰ চব কেনেকুৱা পোকে খাইছে। ইজনী এই কি এনেকুৱা পোক বাৰু এইবিলাক কিবা এটা বস্তু কৰি খাব নোৱাৰিব পৰা বুজিছে? এই চাওক কোমোৰা চাৰি, এয়া মধুৰি, এইটো টেঙা পুলি এটা ৰুইছোঁ, লগতে এইটো নাচপতি পুলি এটি ৰুইছোঁ। বহুত দিন হ'ল নাচপতি পুলিটি ৰোৱা, কি হ'ব জানো ভালকৈ ডাঙৰ হ'বই পৰা নাই। মাটি চাটি কম হ'লেও কিছুমান বস্তু লগাবলৈ মন যায়, লগাওঁ আৰু ভাল লাগে কেতিয়াবা। এটি খাবলৈ পাম নেকি বুলি, নাতিপুতিও আছে লগতে। আৰু খোৱা নোখোৱাতকৈ নিজৰ ঘৰত বস্তু এটা থাকিলে এনেই কিবা এটা ভাল লাগে। ৰাতিপুৱা গধূলি আপডাল কৰিবলৈ ভাল লাগে, বন এডালো ভাল দিয়া, ধৰক পানী অকণ দিয়া, সাৰ অকণ দিয়া, তেনেকৈয়ে ভাল লাগে। এনেকৈ কৈ থাকোঁ আৰু মই এনেকৈ থাকি এনেকৈ মোৰ জীৱন অতিবাহিত কৰিছোঁ আৰু। নতুনকৈ পাণৰ পুলি এটা লগাইছোঁ, এইটো গান পাণৰ পুলি। এনেই মোৰ পাণ গছ দুটামান আছে, কিন্তু হ'লেও মই আৰু এইটো পাণৰ পুলি লগাইছোঁ। আৰু এটা লগাইছোঁ এইটো এটা কেনেকুৱা হ'ব জানো। বেছিকৈ পাণ তামোল নাখাওঁৱে, তথাপিতো ঘৰখনত কৈছোঁৱেচোন। 12টা বাজিলে, ইমান ৰ'দটো চোকা হৈছে। এতিয়া আৰু নকৰোঁ আৰু, গাটো ধুওঁগৈ বুলি ভাবিছোঁ। কোৰখন ধুই লওঁগৈ, কোৰ ধুওঁগৈ, গা ধুওঁগৈ। তাকে আপোনালোকক অকণমান দেখালোঁ, কেনেকুৱা পালে জনাব। আজিলৈ থৈছোঁ দেই ৰাইজ, বাই বাই।